নমস্কাৰ, মোৰ নাম সুমন তাঁতী আৰু মই বিজেপি চাহ বাগিচাৰ বৰ্তমান সভাপতিৰ দায়িত্বত আছোঁ। আৰু আজি আমাৰ মাজত অসম চাহ মজদুৰ সংঘৰ সভাপতি শ্ৰীযুত পবিত্ৰ জাল ডাঙৰীয়া আছে আৰু অসম চাহ মজদুৰ সংঘৰ আমাৰ অৰ্গেনাইজাৰ ৰতন তাঁতী আছে। আজি আমি বিজেপি চাহ বাগিচাৰ ৰাইজৰ সহযোগতে অবিৰত ভাগৱত উড়িয়া ভাষাৰে 7 দিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ এই কাৰ্যসূচীটো আজি আমাৰ অসম চাহ মজদুৰ সংঘৰ সভাপতি আমাৰ মাজত উপস্থিত আছে। এই অনুষ্ঠানটোৰ প্ৰতি আমাৰ জাল ডাঙৰীয়াক মই 2 আখৰ ৰাখিবৰ বাবে ধন্যবাদ। আজি অসমৰ চাহ জনগোষ্ঠীৰ ভিতৰত আমাৰ এক অংশ চাহ জনগোষ্ঠীৰ ভিতৰত এক অংশ আছে আমাৰ উড়িষ্যা চাহ জনগোষ্ঠী। আৰু এই উড়িষ্যা চাহ জনগোষ্ঠীৰ ভিতৰত আজি আমাৰ গোলাঘাট গোলাঘাট জিলাৰ মৰঙী মৌজাৰ বিজেপি চাহ বাগিচাৰ যিসকল ৰাইজে আৰু যিটো বাগিচা কমিটি আৰু পৰিচালনা কমিটি যি আজি অবিৰত ভাগৱত পাঠটো উড়িষ্যা সংস্কৃতি বিভাগে আজি পাঠদান কৰিছে, তেখেতসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেখেতে যাতে ভৱিষ্যত তেওঁলোকৰ উজ্জ্বল হওক, কামনা হওক, ৰাইজৰ সফল হওক বুলি মই জনালোঁ। আৰু আজি আমাৰ এই গোলাঘাট জিলাৰ ভিতৰত আমাৰ প্ৰথমবাৰ এই বিজেপি চাহ বাগিচা যি অৱৰত উড়িষ্যা ভাগৱত পাঠদান হৈছে, সেইটো আজি অসমৰ ভিতৰত কতো হোৱা নাই, প্ৰথমবাৰ আমাৰ বিজেপি চাহ বাগিচাত হৈছে। যিহেতু আমাৰ অসমৰ বাগিচাবিলাকত আমাৰ উৎকল তাঁতী সমাজৰ যিমানখিনি বাগিচা আছে, সেই বাগিচাবিলাকতো আমাৰ এনেকুৱা উড়িষ্যা উৎকল তাঁতী সমাজৰ হিচাপত বা আমাৰ আখৰত তেওঁলোকে পাঠদান কৰিবৰ কাৰণে মই অসমৰ আমাৰ চাহ জনগোষ্ঠীৰ আমাৰ উড়িষ্যা সমাজক মই অনুৰোধ জনাইছোঁ। যিহেতু আজি আমাৰ এই ভাগৱত পাঠটো আমাৰ মূল কাৰণ হ'ল যে আমি আমাৰ যিখিনি পৰিয়াল ৰাইজ ল'ৰা ছোৱালীক ভাল ধৰণে শুশ্ৰূষাত থাকিবৰ কাৰণে, বেমাৰ আজাৰৰ পৰা বাচি থাকিবৰ কাৰণে আমি এইখিনি পাঠদান কৰিছোঁ। গতিকে মই আমাৰ এই পূজাৰ পৰিচালনা কমিটিক মই ধন্যবাদ জনাইছোঁ, যাতে আমাৰ সদায় এই কামখিনি সফল হওক বুলি মই মানে হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মই SB অফিচিয়েল গোলাঘাট চেনেললৈ। আজি মই আহিছোঁ গোলাঘাট বিজেকেটলৈ।
আৰু গোলাঘাট বিজিকেট চাহ বাগিচাত উৰিয়া সমাজৰ যিটো অবিৰত পাঠ আজি গোলাঘাট জিলাৰ প্ৰথমবাৰৰ অনুষ্ঠিত কৰা হৈছে। আজি উৰিয়া জাতিটো অতিষ্ঠ ৰক্ষা কৰিব আমাৰ সভাপতি মহোদয় আজি যি অবিৰত ভাগৱত পাঠ ইয়াৰ বিষয়ে দুই এষাৰ ৰাখিবলৈ অনুৰোধ কৰিছোঁ। নমস্কাৰ, মোৰ নাম আৰু আজি যি অবিৰত ভাগৱত পাঠ 7 দিনীয়া কাৰ্যসূচী উৰিয়া ভাষাৰে অনুষ্ঠিত কৰা হৈছে আৰু যিখন সমিতি আজি ভাগৱত কাৰ্যসূচী ওলাইছে, আমি ভাবোঁ যে অসমৰ ভিতৰত বাগান অঞ্চলত প্ৰথমবাৰ আৰু উৰিয়া ভাষাৰেও এই অভিনয় আপোনালোকে শুনিলে আমাৰ যিটো উৰিয়া ভাষাৰ ভাগৱত পাঠ আৰু অসমৰ সদৌ অসমৰ ভিতৰত আমাৰ গোলাঘাট জিলা বিজিকেট চাহ বাগিচাত প্ৰথমবাৰৰ বাবে আমাৰ অবিৰত ভাগৱত পাঠ অনুষ্ঠিত কৰিছে আৰু প্ৰত্যেকটা ভিডিঅ' আপোনালোকৰ প্ৰত্যেকটা কাৰ্যসূচীৰে ভিডিঅ' আপোনালোক দেখুৱাই গৈ থাকিব। আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আমাৰ উৰিয়া জাতি অতিষ্ঠ ৰক্ষা স্বাৰ্থত। মৃগ তৃষারে ধামই ইন্দ্রিয় বিষয়ে বজই মৃগ আলোচায় এ সমস্যর রূপে কালো এ চন্ড চণ্ডী দেব নাম ভূপালো গন্ধর্বী রথ পিঞ্জুর ব্যবহার ইন্দ্রিয় বিষয় তার সতত ধাতু ভরু তার বিক্রম মত জানো ইন্দ্রিয় রসের সুখাই সে মৃগ তৃষারে ধামই ইন্দ্রিয় ন্যায় বিষয়ে বজই মৃগ চালতায় এ সমস্ত রূপে কালো এ চন্ড আমাৰ উৰিয়া সমাজৰ অবিৰত ভাগৱত সম্পূৰ্ণভাৱে চোৱাৰ কাৰণে ধন্যবাদ আৰু আপোনালোকে ভিডিঅ'টো যিমান পাব শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰি চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালে।
আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো চাই মেলি চেনেল ছাবস্ক্ৰাইব কৰি দিব। আজি সকলো নতুনকৈ আহিছে আৰু আমি এছ বি অফিচৰ তৰফৰ পৰা আপোনালোকক ৱেলকাম জনাইছোঁ। ধন্যবাদ।